हेलो एवरीवन আপোনালোক সকলোকে লিনাজ ব্লগ ইউটিউব চেনেলটিৰ লগতে লিনাজ ব্লগ ফেচবুক পেজটিলৈ স্বাগতম জনাইছোঁ। এয়া দেখিলে নহয় কি চিলি চিকেন। এয়া মাংস যোগাৰ কৰি লোৱা হৈছে, লগতে আলু পিঁয়াজ আদা নহৰু পেষ্ট কৰি ধুনীয়াকৈ লোৱা হৈছে। আজি বনোৱা হ'ব চিলি চিকেন, একেবাৰে চিম্পলকৈ। আৰু আমিনো কেনেদৰে খাওঁ চিলি চিকেন আপোনালোকক সেইটোৱেই ৰেচিপি হিচাপে দিবলৈ ট্ৰাই কৰিছোঁ। এয়া দেখিছেনে চিকেনখিনি বইল কৰি লোৱা হৈছে আৰু তাৰপিছত ইয়াতে কৰ্ণফ্ল'ৰ, তাৰপিছত চিলি পাউডাৰ, নিমখ, হালধি এইখিনি আচলতে ভিডিঅ' কৰা নহ'ল, এয়া সানি লোৱা হৈছে ধুনীয়াকৈ। আৰু তাৰপিছত মায়ে এয়া কেৰাহীত বহাই দিলে চিলি চিকেনখিনি এপিচ এপিচকৈ। এয়া ফাইনেলি ভাজা হৈ গ'ল আৰু এতিয়া নেক্সট প্ৰচেছখিনি আগবঢ়াব, আপোনালোকে চাই থাকক। এয়া তেলত দিলে পিঁয়াজ, আদা নহৰু পেষ্ট, আৰু তাৰপিছত এতিয়া ধুনীয়াকৈ লৰাই দিছে। আৰু ইয়াতে এতিয়া যাব যিখিনি ভাজি থোৱা চিকেন সেইখিনি, আৰু ইয়াতে তাৰপিছত দিয়া হ'ল চয়া চচ আৰু টমেটো কেচাপ। এতিয়া ধুনীয়াকৈ এইখিনি লৰাই দি অকণমান ভজাৰ পিছত হৈ যাব। এয়া দেখিছেনে কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ।